गिबियावनो आंनि गासै लोगो नोंथांमोननिसिम जय हिन्द। जोंनि बाथौफुरि स्टेडियामाव रिपाब्लिक डेनि बेवहाय पेरेड प्रग्राम जायो। बे प्रग्रामखौ आङो नोंथांमोननो देखायनो नाजानि आरो नायनि ड्रिलफोरखौ सोर माबायदि खालामो, पुलिसफोरनि ड्रिला माबायदि आरो जोंनि गथ'फोरनि ड्रिला माबायदि बेखौबो नायनि। बेनो जोंनि बाथौफुरि स्टेडियामा। आं जेब्ला इउटुब फार्स्ट बानायोमोन बेयावनो गेलेनानै बानायोमोन, बेयावनो फुटबल गेलेयो। न'आव फैयोब्ला बाथौफुरि स्टेडियाम। আজি অনুষ্ঠানৰ মুখ্য অতিথি মহোদয়ে আমাৰ পেৰেড ইনস্পেকশ্যনত ওলাইছে। আজিৰ এই মুখ্য অতিথি হিচাপে উপস্থিত আছে বাক্সা জিলাৰ সন্মানীয় আয়ুক্ত শ্ৰীযুতা কৃষ্ণা বৰুৱা বাইদেউ। আৰু তেখেতে এয়া পেৰেড ইনস্পেকশ্যনলৈ গৈছে আৰু পেৰেড ইনস্পেকশ্যনৰ পিছতেই আমি আজিৰ মুখ্য কাৰ্যসূচী ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন কাৰ্যসূচীটো আৰম্ভ কৰিম। आंनो स्कुलनि नामखौ खोन्थादो। खोनादों स्कुलनि नाम मा स्कुल फैबाथाय बबे नंगौ? ए माथो बिफानि बायसा मोखांथार। उनाव रायज्लायगोन दे, दसे थाथ' आंनो माबा होना दिनैसो नायबायलै आङो पुलिसनि ड्रिलखौ बिराद बेलेगथार माथो। বঢ়িয়া। ইনিয়া মাবে ষ্টেপনা উদযাপন আৰক্ষী প্ৰশাসন তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পেৰেড প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে। খৰাছো সোমাই ইখনো হবাইলে ড্ৰিলাও বিলাস বৰুৱা এপিএছ ডেপুটি এছপি প্ৰবেশনাৰী বাক্সাৰ নেতৃত্বত আৰু পেৰেড দ্বিতীয় ইনচাৰ্জ এছআই তবিবুৰ ৰহমান বাক্সা ডিএফৰ নেতৃত্বত এয়া পেৰেড প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে পেৰেড গ্ৰুপসমূহে। পেৰেড কমাণ্ডাৰ পেৰেড ছেকেণ্ড ইন কমাণ্ড তবিবুৰ ৰহমানৰ নেতৃত্বত পেৰেড প্ৰদৰ্শন কৰিছে। আজি মুখ্য অতিথি মহোদয়ে সন্মান প্ৰদৰ্শন কৰিব এই দলসমূহে। অভিলাষ বৰুৱা পেৰেড কমাণ্ডাৰ আৰু ছেকেণ্ড ইন কমাণ্ড তবিবুৰ ৰহমানৰ নেতৃত্বত সন্মান প্ৰদৰ্শন কৰিছে। তাৰপিছতেই পুলিচ পাৰ্চনেল বাক্সা ডিএফৰ এছআই গায়ত্ৰী গগৈৰ নেতৃত্বত দলটো আহিছে পেৰেড প্ৰদৰ্শন কৰিবলৈ। পুলিচ পাৰ্চনেল 24 এপিবিএন চৰাইমাৰী অৰবিন্দ দাসৰ নেতৃত্বত দলটোৱে পেৰেড প্ৰদৰ্শন কৰিলে। আকৌ হোমগাৰ্ড বাক্সা ডিএফ এছআই চন্দন গগৈৰ নেতৃত্বত পেৰেড প্ৰদৰ্শন কৰিছে। তাৰপিছতে গৈছে বৰমা কলেজৰ এনচিচি দলটো কমাণ্ডাৰ বৈশালী বসুমতাৰী আৰু ফ্লেগ বেয়াৰাৰ তন্ময়ী দাস। এনচিচি পেৰেড কমাণ্ডাৰ ৰাহুল বসুমতাৰী আৰু ফ্লেগ বেয়াৰাৰ পাৰ্থ প্ৰদীপ মেধি। তাৰপিছতে নিকাশী হাইস্কুল নিকাশী এনচিচি গ্ৰুপ
Parade Commander Ruparam Boro, Flag Bearer Sonit Ramsiari, তাৰপিছতে গৈছে জৱাহৰ নৱোদয় বিদ্যালয় বাক্সাৰ Parade Commander Saurabh Potahi, আৰু Flag Bearer Jogami Musahari, Borma Senjon, Borea Delhi, the Gotonia Borea Delhi, Senior. Saint John HS School Boromar, Ea Girls Team, Parade Commander Paul Boro, Flag Bearer Sylvia Misau. Saint John HS School Boromar, Boys, Commander Samir Boro, Flag Bearer Pritam Deuri. Saint John High School Boroma Boysor পিছে পিছে ইয়া পেৰেড প্ৰদৰ্শন কৰিব দিছে মুছলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল মুছলপুৰৰ পেৰেড কমাণ্ডাৰ বকুলি ব্ৰহ্ম ফ্লেগ বিয়াৰাৰ নেহাৰাণী ব্ৰহ্ম itu student saja kan itu NCC the police deh gitu udah teraksili Shenzhen itu Shenzhennya macam apa kan student ni Patopuri Bodo Academy High School Girls Parade Commander Nomita Wari, Flag Bearer Rinsri Wari. Kemana Bormani nama dia? Nama ni? Mana Shongkordev ni? Patopuri Bodo Academy High School Boys, Parade Commander Shankar Narzari, Flag Bearer Handsome Boro. Babuman muzang kalam, muzang kalam, muzang kalam. পেৰেড প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে শংকৰদেৱ শিশু নিকেতন মুছলপুৰৰ ফ্লেগ বিয়াৰাৰ দীপজ্যোতি মদাহী পেৰেড কমাণ্ডাৰ সুমন কাশ্যপ মিলন হাইস্কুল নাৰায়ণপুৰৰ ল'ৰাৰ দলটো পেৰেড কমাণ্ডাৰ সীমাং বসুমতাৰী ফ্লেগ বিয়াৰাৰ বুঠাল বসুমতাৰী মিলন হাইস্কুল নাৰায়ণপুৰৰ ছোৱালীৰ দলটো আগবাঢ়ি আহিছে পেৰেড প্ৰদৰ্শন কৰিবলৈ পেৰেড কমাণ্ডাৰ মমতা ৰামচিয়াৰী Flag Bearer Sondona Bosumotari. Iwan Academy Musolpur Boys দলটো আগবাঢ়ি আহিছে মুছলপুৰৰ ছোৱালীৰ দলটো ইয়া পেৰেড প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি গৈছে পেৰেড কমাণ্ডাৰ অৰ্চনা ব্ৰহ্ম Flag Bearer হাইলিন চলিয়াৰী মনকা মিলন হাই স্কুল শ্ৰীপুৰ দেৱৰৰ এয়া পেৰেড কমাণ্ডাৰ কংকন কলিতা ফ্লেগ বিয়াৰাৰ গৌৰৱ ৰয় বৰবাৰী নেহৰু হাই স্কুল বৰবাৰী পেৰেড কমাণ্ডাৰ মনোজ বড়ো ফ্লেগ বিয়াৰাৰ পুঞ্জা দৈমাৰী সানৰাইজ ইংলিছ মিডিয়াম হাই স্কুল বয়জ পেৰেড কমাণ্ডাৰ মঞ্জিল বড়ো ফ্লেগ বিয়াৰাৰ Vihinga Bosumotari. Sunrise English Medium High School Girls, Parade Commander Susmita Ramsiari, Flag Bearer Eliza Ramsiari. Photo Hepot, Ea Bagla Dam Player, Ea. Namaskar. Abang Jojona Gramin. PMAYG এই আঁচনিৰ প্ৰতীকপট প্ৰদৰ্শন কৰিছে আহক আমি সকলোৱে মিলি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সফল কৰোঁ এই ঘৰ চৰকাৰে দিয়া ঘৰ এই ঘৰ আমাৰ সপোনৰ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চমুকৈ PMAYG এই আঁচনিৰ মূল লক্ষ্য হ'ল 2022 চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়াল বয়স উপযোগী গৃহ নিশ্চিতকৰণ 2011 বৰ্ষৰ আৰ্থ-সামাজিক আৰু জাতিগত আধাৰত হিতাধিকাৰীয়ে লাভ কৰিছে ইয়াৰ পিছে পিছে আহিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বাক্সাৰ প্ৰতীকপট খুব সুন্দৰকৈ বাহন সজাই আনিছে তেখেতসকলে পুষ্টিকৰ খাদ্য খাওক যক্ষ্মাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি পাওক জিলা স্বাস্থ্য সমিতি বাক্সা আহক তেখেতসকলে প্ৰদৰ্শন কৰিছে স্বাস্থ্য বিভাগৰ প্ৰতীকপটৰ পিছে পিছে এয়া শিক্ষা বিভাগৰ প্ৰতীকপট শিক্ষা বিভাগে PMC স্কুল under Baksa district selected in Phase 1 Koklabari HS Subankata High School KB Delbusi
এইচএস স্কুল, নাগরিকজনী হাই স্কুল, উদানপতি LPS, আনন্দপুৰ LP স্কুল, দাৰকুচি হাই স্কুল, এয়া আটাইবোৰ স্কুলৰ নাম লিখি তেখেতসকলে PMC স্কুলৰ লিষ্টখন প্ৰদৰ্শন কৰিছে। তাৰ পিছে পিছে আহিছে পাৰ ড্ৰপ, বৰ ড্ৰপ, হৰ খেতকো পানী চাই বিনামূলীয়াকৈ আৰু উন্নত চিকিৎসা প্ৰদান কৰা। পশুপালকসকলক জৰুৰী অৱস্থাত 1922 1962 নম্বৰত যোগাযোগ কৰি এই ভ্ৰাম্যমাণ পশু চিকিৎসাৰ সুবিধা গ্ৰহণ কৰিবলৈ জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা অনুৰোধ জনাইছে। ইয়াৰ পিছে পিছে আহিছে এয়া ফিচাৰী ডিপাৰ্টমেণ্টৰ প্ৰতীক প্ৰদৰ্শন। 75 সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি তেখেতসকলে এয়া সংবিচ্ছেদ মীন পালন আৰু ৰাইজৰ এই বিনম্ৰভাৱে গোহাৰিও জনাইছে। অসমীয়াৰ এয়া চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এটি প্ৰতীক পথ, এগ্ৰি ফুড প্লান্টেশ্যন, এগ্ৰি চিল্ক